এইবাৰ মই আপোনালোকৰ বাবে লৈ আনিছোঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আণ্ডাৰত বিজনেছ প্লেন ফৰ ফিচাৰী মানে মীন পালনৰ ওপৰত। চ' আপোনালোকে ফাৰ্ষ্ট দেখিব পাৰিছে যে ফাৰ্ষ্ট আপোনাৰ লিখা আছে নেম অফ দ্য এণ্টাৰপ্ৰিনৰ SHG মেম্বাৰ। তাতে আপোনালোকে নিজৰ নামটো লিখিব, যাৰ বাবে আপোনালোকে বিজনেছ প্লেনটো বনাব বিচাৰিছে তেখেতৰ নামটো লিখিব। তাৰ পাছত আপোনালোকে দেখিব পাৰিছে SHG MIS কোড বুলি এটা আছে, সেইটো লকাছ এপত ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকৰ গোটটো তেতিয়া আপোনালোকে এটা নাম্বাৰ পাব, সেই নাম্বাৰটো আপোনালোকে বহাব। তাৰ পাছত আপোনালোকে চাব পাৰে কাৰেণ্ট ইকনমিক এক্টিভিটিত আপোনালোকে লিখিব যিটো আপোনালোকে এতিয়া বৰ্তমান ইনকামৰ কাৰণে কিবা যদি কৰি আছে সেইটো লিখিব। যদি কিবা কৰিছে সেইটো যদি আগৰ পৰা মীন পালন কৰি আছে বা বেলেগ কিবা কৰি আছে সেইটো লিখিব, আৰু যদি একো কৰা নাই তেতিয়াহ'লে এনে বুলি লিখিব। তাৰ পাছত আপোনালোকে চাব পাৰে ইয়াতে কাৰেণ্ট ইনকাম পাৰ এনাম বুলি আছে। পাৰ এনাম মানে হৈছে বছৰে আপুনি কিমান টকা উপাৰ্জন কৰি আছে। যদি আগৰ পৰা কিবা কৰি আছে কাৰেণ্ট ইকনমিক এক্টিভিটি আপোনাৰ কিবা আছে লিখা, তেতিয়াহ'লে আপুনি কিবা এটা লিখি দিব, যেনেকুৱা মই ইয়াতে লিখিছোঁ 30,000। আৰু যদি একো কৰা নাই তেতিয়াহ'লে সেইটোত কোনো ধৰণৰ ইনকাম নাথাকিব। তাৰপাছত আপুনি দেখিব পাৰিছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট অৰ এক্সপাণ্ড। যদি আগৰ পৰা কিবা কৰি আছে তেতিয়াহ'লে আপুনি বা সেইটোকে যদি আপুনি বা আপোনাৰ যোনটো বৰ্তমান ফিচাৰী মীন পালন যোনটো কৰিব বিচাৰিছে সেইটো ষ্টাৰ্ট কৰিব বিচাৰিছে নে সেইটো আগৰ পৰা কৰি আছে আৰু আপুনি সেইটো মানে এক্সপাণ্ড কৰিব বিচাৰিছে, মানে ডাঙৰ কৰিব বিচাৰিছে। যদি ডাঙৰ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কি বুলি লিখিব, এইটো এক্সপাণ্ডত চিন দিব, আৰু যদি ষ্টাৰ্ট কৰিব বিচাৰিছে তেতিয়া ষ্টাৰ্টত চিন দিব। ইয়াতে মই লিখিছোঁ মীন পালন, টাইপ অফ বিজনেছত আপোনালোকে প্ৰডাকশ্যন লিখিব, কাৰণ উৎপাদন কৰিব আপোনালোকে। নেক্সট আপোনাৰ থাকিব নেম অফ দ্য ৰ মেটেৰিয়েল। নেম অফ দ্য ৰ মেটেৰিয়েলত আপোনালোকে লিখিব আপোনাৰ এই বিজনেছটো কৰিবৰ কাৰণে কি আপোনাক সামগ্ৰীৰ প্ৰয়োজন হ'ব। তাৰপাছত সেই সামগ্ৰীবিলাকৰ ইউনিট প্ৰাইচটো থাকিব, কিমান প্ৰাইচ থাকিব, আপোনাক কিমান সেই সামগ্ৰী লাগে, আৰু টোটেল কষ্টিং। ফাৰ্ষ্ট আমি লিখিছোঁ ফিংগাৰলিং মানে হৈছে মাছৰ পোনা, যিবিলাক পোনা থাকিব মাছৰ পোনা। সেই মাছৰ পোনাত আমি ইউনিট প্ৰাইচ ধৰিছোঁ 5 টকাকৈ। ধৰি লওক এটা পোনাত যদি আমি 5 টকাকৈ লয় তেতিয়াহ'লে আমাক কিমান ইউনিট লাগিব সিমান ইউনিট আপোনালোকে লিখিব। আৰু ইয়াতে মই 800টা পোনা লাগে বুলি লিখিছোঁ, গতিকে 800 × 5 = 4000। তাৰপাছত মই লিখিছোঁ আপোনাৰ ফ্ল'টিং ফিড মানে হৈছে আপোনাক মাছক দিয়া খাদ্য। আমাৰ ইউনিট প্ৰাইজত আমি ধৰিছোঁ পাৰ ইউনিট আমি 30 ৰুপিজকৈ ধৰিছোঁ। আৰু কিমান লাগিব পাৰে আমাক 200 ইউনিটমান আমাক লাগিব পাৰে। গতিকে 200 ইউনিট × 30 6,000 ৰুপিজ। তাৰপাছত সেই মাছবিলাকক দিবৰ কাৰণে আপোনাৰ মেডিচিন লাগিব পাৰে, কিবাকিবি মেডিচিন লাগিব পাৰে। সেই মেডিচিন আমি 5 টকাকৈ ধৰিছোঁ, আপোনাৰ 200 ইউনিট লাগিব বুলি ধৰিছোঁ। তেনেকৈ আপোনাৰ থাকিব। নেক্সট আপোনাৰ কাউডাং মানে হৈছে আপোনাৰ গোবৰটো যাতে মানে ওপৰত যাতে মানে আপোনাৰ খোৱা খাদ্যবিলাক সিহঁতৰ কাৰণে ভাল হয়, তাৰ কাৰণে গোবৰ লাগিব। গোবৰৰ আপোনাৰ 8 টকাকৈ ধৰিছোঁ কাউডাং, আৰু আপোনাৰ 250 পিচমান লাগিব, কাৰণ 800টা আমি পোনা দিব বিচাৰিছোঁ, গতিকে তাৰ কাৰণে আপোনাৰ 2000 ৰুপিজ। আৰু মাষ্টাৰ্ড অইল কেক মানে হৈছে আপোনাৰ এইটো আমি খলিহা দিয়া বুলি কওঁ যে, সেই খলিহা তাক আমি 30 ৰুপিজকৈ পাৰ ইউনিট ধৰিছোঁ। 75টা আমাক কেক লাগিব পাৰে তেনেকুৱা ধৰণৰ খলিহাৰ, গতিকে আমাক তাৰে হৈছে 2250 ৰুপিজ। এই টোটেল কষ্টিংটো এতিয়া কেনেকৈ আহিব, এতিয়া টোটেল ইনভেষ্টমেণ্ট কেনেকৈ হ'ব, এই গোটেই যিমান সামগ্ৰী আমি টোটেল কষ্টিং হ'ব যিমান হ'ব সেইখিনিক আমি যোগ কৰি দি পেলাই ইয়াতে আমি পাইছোঁ 15,250 ৰুপিজ। এইটো হ'ব আমাৰ টোটেল আমি ইনভেষ্ট কৰিম ইমান। এতিয়া আহোঁ আমি ফাণ্ড ডিটেইলছত আপোনাৰ থাকিব যে আমি এই 15,250 টকাৰ 10,000 টকা MMUA ফালৰ পৰা যদি আমি পাওঁ তেতিয়াহ'লে মোৰ ফালৰ পৰা আমি কিমান হ'ব 5,250 ৰুপিজ আমাৰ চেল্ফ কণ্ট্ৰিবিউশ্যন হ'ব। গতিকে তাৰ গোটেইখিনি মিলি 15,250 ৰুপিজ। এতিয়া আমি আহিছোঁ মাৰ্কেটিং এণ্ড চেল্ছ প্লেনৰ ওপৰত। এতিয়া যদি এইখিনি আমি পালন কৰোঁ আমি কি পাম, মীন পালনৰ পৰা আমি মাছ পাব পাৰোঁ, গতিকে ফিছ লিখিছোঁ, আমি ফিছ প্ৰডাক্ট আমি হিচাপত পাম। আৰু তাৰপাছত এক্সপেক্টেড প্ৰডাকশ্যন আমাৰ কিমানমান প্ৰডাকশ্যন হ'ব পাৰে 350 কেজিমান আমি প্ৰডাকশ্যন হ'ব পাৰে। আৰু এভাৰেজ চেল প্ৰাইচ 200 টকাকৈ পাৰ কেজি আমি হয়তো বিক্ৰী কৰিলে আমাৰ কিমান পাম, আমি টোটেল চেলছ টাৰ্ণ অভাৰ আমাৰ গোটেইখিনিৰ পাছত কি হ'ব পাৰে 70,000 টকা আমি এইখিনিৰ পৰা পাব পাৰোঁ।
সেইটো হৈছে আমাৰ টোটেল সেলস টাৰ্নঅভাৰ এতিয়া আপোনাৰ আহিলো এক্সপেক্টেড এডিশনাল ইনকাম পাৰ ইয়াৰ গতিকে কিমান পাব পাৰো এতিয়া আমাৰ হৈছে টোটেল এইখিনি গুটেখিনি বিক্ৰী কৰাৰ পাছত আমি কিমান 70000 টকা পাব পাৰো কিন্তু আমি ইনভেস্ট কৰিছো কিমান 15250 rupees গতিকে 70000 টকা পোৱাৰ পাছত তাৰ আমি যিমান মানে ইনভেষ্টমেন্ট কৰিছে ইনভেষ্টমেন্ট খিনি আমি মাইনাস কৰাৰ পাছত 54750 rupees আমি আমাৰ এক্সপেক্টেড এডিশনাল ইনকাম হিচাপত পাম তাৰ পাছত হেতু হ'ব আমাৰ এটো দেন সাবমিটেড বাই তাতে লিখিব আপোনালোকে যোন SHG মেম্বাৰে সাইন কৰিব তাতে